নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাককথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি বনাবলৈ লৈছোঁ দিৱালী স্পেচিয়েল এটা বিশেষ ৰেচিপি। সেইটো হৈছে নাৰিকলৰ মিঠা পুৰি। নাৰিকলৰ মিঠা পুৰি বনাবলৈ আমাক লাগিব ডেচিকেটেড কোকোনাট আৰু 1 কাপ ময়দা, অলপমান চেনি, গাখীৰ অলপমান গৰম লাগিব আৰু এচিকুট বেকিং পাউডাৰ। আমি এটা মিক্সিং বাউলত প্ৰথমতে ময়দাখিনি ল'লোঁ। তাৰপিছতে আমি ডেচিকেটেড কোকোনাটখিনি দিলোঁ। ভালদৰে মিহলাই ল'ম। এতিয়া আমি দিম চেনিৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে। যদি বেছি খায় তেন্তে অলপমান বেছি দিব পাৰে, আৰু যদি কমকৈ খায় তেন্তে কম পৰিমাণে দিব পাৰে। মই যিহেতু চেনি বেছি নাখাওঁ, গতিকে মই কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ। আৰু আমাক লাগিব 1 পিঞ্চ বেকিং ছ'ডা। মই অকণমান বেকিং ছ'ডা দি দিলোঁ। এতিয়া আমি ডোটো লুচি বনাবৰ জোখেৰে সুন্দৰকৈ মাৰি ল'ম। তাৰ বাবে মোক লাগিব অকণমান কুহুমীয়াকৈ গৰম কৰি লোৱা গাখীৰ। গাখীৰ গোটেইখিনি দি নিদিব, অলপ অলপকৈ দি ডোটো ভালদৰে মঠিব লাগিব। অলপ অলপকৈ গাখীৰ দি মই এতিয়া ডোটো লুচি বনাবৰ জোখাৰে ভালদৰে বনাই ল'ম। মোৰ ডোটো ৰেডি হৈ গ'ল। লুচি বনাবৰ জোখাৰে বহুত বেছি টানো কৰিব নালাগে আৰু বহুত বেছি ঢিলাও কৰিব নালাগে। মোৰ ডোটো এতিয়া পুৰি বনাবলৈ ৰেডি হৈ গ'ল। মই ধুনীয়াকৈ এইকেইটা বেলি ল'লোঁ। এতিয়া মই পুৰি ভাজি যাম। এইটো আমি ভাজি যাব লাগিব লুচি ভজাৰ দৰে। এইটো অইন নৰ্মেল লুচিতকৈ অকণমান কম ফুলিব, তথাপিতো ই খাবলৈ বহুতেই বেছি টেষ্টি। এনেদৰে পুৰিটো আমি ভাজি ভাজি থৈ যাম। এয়া আমাৰ টেষ্টি নাৰিকলৰ মিঠা পুৰি তৈয়াৰ হৈ গ'ল। আপোনালোকে যিকোনো মন পচন্দৰ এবিধ তৰকাৰীৰ সৈতে ইয়াক পৰিৱেশন কৰিব পাৰে। যিহেতু ইয়াৰ সোৱাদটো মিঠা, গতিকে এনেকৈও খাব পাৰে ইয়াক। আৰু মই ইয়াক ছাৰ্ভ কৰিছোঁ ঘৰতে তৈয়াৰ কৰা দৈৰ সৈতে। তেন্তে দিৱালীৰ সময়ত আহকচোন পৰিয়ালৰ আপোনজনৰ সৈতে নাৰিকলৰ মিঠা পুৰিৰ সোৱাদ লওক। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।